আজি আমি ইউপিএলৰ বিশেষকৈ ভৈৰৱকুণ্ড সমষ্টিৰ পদযাত্ৰা কাৰ্যসূচী সমাপন কৰিছোঁ। বিশেষকৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা 22 তাৰিখৰ পৰাই 22 তাৰিখৰ পৰা 15 তাৰিখলৈকে এটা পদযাত্ৰা প্ৰতিটো সমষ্টিত কৰিব লাগে বুলি এটা নিৰ্দেশ দিয়া হৈছিল আৰু সেই নিৰ্দেশ মতে আমি ইতিমধ্যে 4টা পদযাত্ৰা শেষ কৰিলোঁ। আজি পঞ্চমবাৰৰ কাৰণে ওদালগুৰি প্ৰাইমেৰী কমিটি টাউন ব্লক কমিটিৰ অন্তৰ্গত যিখিনি এৰিয়া আছে সেইখিনি আমি পদযাত্ৰা কৰিছোঁ। আমাৰ লগতে হৰিষা সমষ্টিৰ এটা পাৰ্ট আৰু ধনশিৰি সমষ্টিৰ এটা অংশ আমি আজি পদযাত্ৰাত কভাৰ কৰিছোঁ। আৰু বিশেষকৈ পদযাত্ৰাৰ উদ্দেশ্য হ'ল এটা পৰিৱৰ্তন যাত্ৰা, যে বিগত 17 বছৰে BPF চৰকাৰে ভ্ৰষ্টাচাৰী শাসন, দুৰ্নীতিৰ শাসন, তেনেকৈ এটা অপশাসন চলাইছিল। আজি ৰাইজে তেনেকুৱা অপশাসনৰ পৰা মুক্তি বিচাৰিছে, এটা পৰিৱৰ্তন বিচাৰিছে আৰু আমি বিচাৰোঁ যে আমাৰ বিটিআৰ অঞ্চলত এটা পৰিৱৰ্তন হওক, শিক্ষা দীক্ষাৰ পৰিৱৰ্তন, অৰ্থনীতিৰ পৰিৱৰ্তন, সামাজিক পৰিৱেশৰ পৰিৱৰ্তন, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা যি বিভেদ অবিশ্বাস আছিল সেইখিনি নাইকিয়া কৰি এটা মিলাপ্ৰীতিৰ পৰিৱেশ আনিবৰ কাৰণে এটা পৰিৱৰ্তন লাগে আৰু সেই সকলোবোৰ পৰিৱৰ্তনৰ স্বাৰ্থতে আমি আজি পদযাত্ৰা কাৰ্যসূচী লৈছোঁ। আৰু এই পৰিৱৰ্তনৰ পদযাত্ৰাৰ জৰিয়তে আমি জনসাধাৰণক ৰাইজক সজাগ কৰিব বিচাৰিছোঁ যে আমাক পৰিৱৰ্তন লাগে আৰু এই পৰিৱৰ্তন ৰাইজেহে আনিব। আমি ৰাজনীতিৰ দলৰ নেতাসকলে পৰিৱৰ্তন বিচাৰিলেও ই কেতিয়াও সম্ভৱপৰ নহয় যদি ৰাইজে ইয়াৰ প্ৰতি সঁহাৰি নজনায়, আৰু সেইকাৰণে আমি ৰাইজক সজাগ কৰিছোঁ এই পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে যে আমাক জয়লাভ কৰিব। বৰ্তমানলৈকে যিখিনি ডাটা আমাৰ হাতত আহিছে, আমি এনে 40টা সমষ্টিটো প্ৰাৰ্থী দিছোঁ আৰু 40টা সমষ্টিৰ ভিতৰত আমি বৰ্তমানলৈকে যিখিনি ৰিপৰ্ট পাই আছোঁ 30টা সমষ্টিত আমাৰ খাটাং হৈ আছে আৰু বাকী সমষ্টি 10টা সমষ্টি আমাৰ বাকী সময়খিনি আমি কেনেকৈ কাম কৰিব পাৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি কিন্তু আশা কৰোঁ আমাৰ সংখ্যা আৰু বাঢ়িব। বৰ্তমান মূল যুঁজ BPFৰ লগতে হ'ব, যিহেতু BPF 17 বছৰ শাসন কৰি তেওঁলোকে যথেষ্ট টকা পইচা সংগ্ৰহ কৰিছে, তেওঁলোকৰ জনবল আছে, ধনবল আছে, যদিও তেওঁলোকৰ বিৰুদ্ধে এটা সাহস বিৰোধী ঢৌ এটা উঠিছে তেওঁলোকৰ বিৰুদ্ধে আৰু ঢৌৰ কোবত হয়তো তেওঁলোক উপৰি যাব। যদিও তেওঁলোকৰ ধনবল আছে আৰু ধনবলৰ সহায়তো তেওঁলোকে যোৱা 3টা ইলেকশ্যন জিকিছিল আৰু এইবাৰ তেওঁলোকে সেই ধনবলৰ ওপৰতে নিৰ্ভৰ কৰিছে। আমি কিন্তু এইবাৰ আশা কৰিছোঁ যে ৰাইজে তেওঁলোকৰ প্ৰতি সঁহাৰি নজনাব, কাৰণ 17 বছৰ তেওঁলোকে ৰাইজক পকা কলৰ বাকলি ধৰিছে কিন্তু কলটো দিয়া নাই আৰু সেইকাৰণে ৰাইজ তেওঁলোকৰ প্ৰতি নাৰাজ। আৰু সেইকাৰণে তেওঁলোকে যিমান টকা পইচা খৰচ কৰিলেও লাগিলে তেওঁলোকে 1000 কোটি টকাই খৰচ কৰক, তথাপি তেওঁলোকে জিকাৰ সম্ভাৱনা এইবাৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনা তেওঁলোকৰ নাই। BPFৰ যিসকল নেতা আছে তেওঁলোক সদায় সুবিধাবাদ, তেওঁলোকে সুবিধাবাদ বিচাৰি যিহেতু দেখিছে যে BPFত থাকিলে তেওঁলোকৰ তলি উদং হ'ব আৰু তেওঁলোকে সেই অৱস্থাত হোৱাটো বিচৰা নাই আৰু বহুতৰ বিৰুদ্ধে দুৰ্নীতিৰ কিবা আছে, অভিযোগ আছে আৰু সেই অভিযোগসমূহ ইনকুৱাৰী কৰিলে হয়তো বাস্তৱ ৰূপায়িত হ'ব পাৰে, ৰূপায়িত হ'লে তেওঁলোকে হয়তো জেলত হাত খাব লগা হ'ব পাৰে। সেইকাৰণে তাৰ পৰা হাত সৰাৰ উদ্দেশ্য লৈ কিছুমান নেতাই BJPলৈ ঠেং মেলিছে আৰু তেওঁলোকে নিজকে বচাৰ এটা চেষ্টা চলাইছে আৰু সেইটো এটা সুবিধাবাদী ৰাজনীতি। আমি সেইটো হোৱাটো নিবিচাৰোঁ, কিন্তু আমি সদায় দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছোঁ আৰু দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিয়ে যাম আৰু BTR অঞ্চলত আমি দুৰ্নীতিমুক্ত এটা সমাজ গঠন কৰিম আৰু তাৰ স্বাৰ্থতে আজি এটা পদযাত্ৰা আৰম্ভ কৰিছোঁ।